হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি কাপোৰযোৰৰ সম্পূৰ্ণকৈ ভিডিঅ' এটা লৈ আনিছোঁ। চাওকচোন কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। ফেবিক কৰিছোঁ, তলত যে দেখিছে এনেকৈ লাইন এটা মই ফেবিক কালাৰেদি দি দিছোঁ আৰু ধুনীয়াকৈ দহি বাতি দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই, কমেণ্ট কৰি জনাব। চাওকচোন মই কেনেকৈ কৰিছোঁ। কাপোৰযোৰ কৰিবলৈ মই 4টা কালাৰৰ ফেব্ৰিক ব্যৱহাৰ কৰিছোঁ। কাপোৰযোৰ গ্ৰে কালাৰত হয়। কাপোৰযোৰত মই 4টা ফেব্ৰিক ব্যৱহাৰ কৰিছোঁ: সেউজীয়া, গুলপীয়া, নীলা আৰু হালধীয়া। ফুলকিপাহত মই নীলা আৰু গুলপীয়া কালাৰটো ব্যৱহাৰ কৰিছোঁ। মাজত দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে হালধীয়া কালাৰটো অলপ লগাই দিছোঁ। মই ইয়াত 3D ব্যৱহাৰ কৰা নাই। 3D ব্যৱহাৰ কৰা নাই, মই হালধীয়া কালাৰটোত পায়েল কালাৰ ব্যৱহাৰ কৰিছোঁ। অকণমান জিলিকনি এটা আছে যে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব কেনেকুৱা লাগিছে, লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো। একদম লাহে লাহে দেখাই আছোঁ মই কেনেকৈ কৰিছোঁ সম্পূৰ্ণ। মই সুবিধাৰ কাৰণে এনেকৈ সাফৰটোতে ৰংটো উলিয়াই লৈছোঁগৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চালে ধুনীয়াকৈ ধৰিব পাৰিব। মই একদম ধুনীয়াকৈ দেখাই দিছোঁ। এনেদৰে গোটেইকেইটা ফুল মই কৰি ল'লোঁ। মাজত এটা নীলা কালাৰ ফুট দিছোঁ দেখিবলৈ ধুনীয়া হ'বলৈ। চাওকচোন সম্পূৰ্ণকৈ কাপোৰযোৰ কেনেকুৱা লাগিছে প্লিজ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।